Friends, welcome to my YouTube channel Assam Vlogs to ki khobor আপোনালোকৰ আশা কৰো নিশ্চয় সকলে ভালে আছে আৰু আজি হৈছে কাতিবিহু মোৰ ফালৰ পৰা সকলোকে কাতিবিহুৰ বহুত শুভেচ্ছা থাকিল তো আজি ভিডিওটো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈছে কাৰণ আজি যেহেতু কাতিবিহু ভাবিলো এটা সৰুকে এটা ভিডিও বনাই দিও মানে কাতিবিহুত মই কি কৰিলো বা তেনেকুৱা অলপ কি নিয়ম নীতি পালন কৰিলো তো আপোনালোকক অলপ দেখাম বুলি ভাবিছো তো বলক আমি ভিডিওটো আৰম্ভ কৰো তো ফ্ৰেন্ডছ এতিয়া আহিছো আমি কলগছ কাটিবলৈ তো বিচাৰিছো কোনডাল কলগছ কাটিম এইডালে ভাল হ'ব নিশ্চয় এইডাল অলপ মোটা আছে আৰু এইডালৰ দুনা আৰু কি কলডিল বনোৱাত ভাল হ'ব ইয়ে হা গ'ল এইবাৰ পৰিব অ তোৰে ঠোকা দি আছে পৰি গ'ল যা जय महेश्वती हे कलडाल बार ठीके काटलो किन्तु भितरत आछे केसे केडाल गुचाब लागबो थुई এইবাৰ দুয়ো ধৰিছো দিয়ক কলগছ হ'ব পাৰে কিন্তু ওজান আছে দিয়ক ইয়াহু ওপি আৰে বে আকচিঙে আছে জিবিদন আকচিঙে আছে মোৰ এতিয়া দুনাচনা বনবা লাগে এনেকৈ কেইটামান দুনা উলিয়াই লওঁ ৰ'বক তাৰপিছত যিটো ভিতৰৰ দিল ওলাব সেই দিলডালৰ ওপৰত দিয়া হ'ব চাকি আৰু এতিয়া বনাব লাগে দুনা তো জুবিনে পুৰা দুনা বনত লাগি গৈছে আৰু মই ভিডিঅ' বনত লাগি গৈছোঁ মই বনাম বাৰু ইমান কষ্ট নিদিওঁ বাৰু জুবিনক মই বনাম তো দুনাকেইটা আমি ৰেডি কৰি লওঁ তেতিয়াহে তাত ঠকি দিব পাৰিম এটা কথা কওঁ আপোনালোকক এই দুনাটো যি দেখিছে এই দুনাটো কিবা তামান মজা লাগে এই ইয়াতে যি কিবা টুকুৰা সোমাই কিনে এনেকুৱা গোল ষ্টাইলৰ কৰি দিয়ে তামান কিবা এটা ভাল লাগে আৰু ইয়াত গাজি চাজিও বেছি ধৰে তো ফ্ৰেণ্ডছ আমাৰ এই কলডিল কটা হৈ গ'ল আৰু এতিয়া বৰ্তমান আমি গৈছোঁ তুলসীৰ পুলি আনিবলৈ আৰু এইডাল পুতিম অলপ পিছত দেখাই আছোঁ আপোনালোকক তো ফ্ৰেণ্ডছ কলডিলডাল আৰু মাটিত গাঁত খান্দি পুতি ইমান কষ্ট কৰাতকৈ আমি এডাল শিলা বনাই লৈছোঁ আৰু শিলাডাল দেখাইছোঁ ৰ'ব কেনেকৈ পুতি দিম আৰু দেখাইছোঁ আপোনালোকক আগতে শিলাডাল ভালকৈ বনাই লওঁ ৰ'ব শিলাকেইডাল আগতে পুতি লওঁ ৰ'ব ব্ৰাপ একেলগে গোটাই মাটি উঠি আহিছে জিঅ'চি কাতিবিহু সেই কাতিবিহু সেই কাতিবিহু তো ফ্ৰেণ্ডছ এনে আৰু ঢিপিয়াটো তাতে দিলে নহ'ব না অলপমান ওপৰত প্লাষ্টাৰ কৰি দিব লাগিব মিহি কৰি দিব লাগিব আৰু জেগাখিনি অলপ মুচি দিব লাগিব মানে পাকাত যেনেকৈ প্লাষ্টাৰ কৰি দিয়ে তেতিয়া ভাল দেখা হ'ব তো তাৰ কাৰণে অলপ পানী লাগিব না পানী অলপ লৈ লওঁ নে কি কয় এয়া লৈ আহিলোঁ পানী এতিয়া আৰু মুচিব লাগে আৰু জেগাখিনি আৰু অলপ ভাল দেখা কৰি দিব লাগে আৰু নে কি কয় তেতিয়াহে ভাল লাগিব তো ফ্ৰেণ্ডছ এটা কথা আপোনালোকক কৈ দিওঁ যে বহুতে ভাবিব পাৰে এই মানে ভিডিঅ' বনাবৰ কাৰণে মাটি খেতি লাৰি এইবিলাক কাম কৰি আছে অলপ দেখিছে নহয় আচলতে এইটো কথা নহয় যেতিয়াৰ পৰা জনা হৈছোঁ কাতি বিহুৰ বিষয়েতো তেতিয়াৰ পৰা এইবিলাক কাম ময়ে কৰি আহিছোঁ প্ৰায় 4 বছৰ পৰা ময়ে কৰি আহিছোঁ তো এইটো নহয় যে আজি ভিডিঅ' বনাবৰ কাৰণে কৰিলোঁ তো ফ্ৰেণ্ডছ ফাইনেলি মোচা হৈ গ'ল এতিয়া আৰু তুলসী পুলিটো ৰুব লাগে তো সুন্দৰভাৱে তুলসী পুলিটো ৰুই দিওঁ আৰু হৈ গ'ল আৰু প্ৰায় সেনে কাম আমাৰ আৰু গধূলি ঠকি চুৰ কৰিব আছে দিয়কচোন তো ফ্ৰেণ্ডছ এতিয়া আহিছে অলপ ধানতলীয়াৰ মাজলৈ যিহেতু কাতি বিহুত এখন ঠুকি ধানতলীয়াৰ মাজত দিব লাগে কাৰণ এইটো এটা নিয়ম এইটো এটা পৰম্পৰা মানে পুৰণি কালৰ পৰা এইটো কৈ আহিছে যে পুৰণি কালৰ পৰা এইটো চলি আহিছে যে মানুহসকলে কয় যে কাতি বিহুত লক্ষ্মীৰ আগমন ঘটে তো ধানতলীত এখন ঠুকি দিয়াটো প্ৰয়োজন আৰু এতিয়া আহিছোঁ আমি মানে কোনখিনি জেগাত ঠুকি দিম সেইটো মানে অলপমান হেৰি কৰিবলৈ আহিছোঁ আৰু অলপ চাফা কৰি কিনে তাত অলপ মুচি দিব লাগিব তো এইখিনি কাম কৰিবলৈ আহিছোঁ আৰু এই বেৰাখনৰ এইফালে সোণগুটি ধৰিছে এইবোৰ সোণগুটি ধৰিছে মই দুটা ছিঙি দিলোঁ বাৰু বেয়া নাপাবি এতিয়া
এই বেৰাখনৰ সিপাৰে আছোঁ বাৰু এইটো কথা নাই কিন্তু এইবাৰ আমি ঢুকি দিম তো অলপ 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 জেগা ঠাইখিনি অলপ মুচি দিব লাগিব মানে এই নতুন মাটি চ কৰিছেতো ইয়াত মানে আলু ৰুব তো অলপমান প্ৰব্লেম হ'ব মুচাওঁতে মানে মুচতে অলপ প্ৰব্লেম হ'ব নতুন মাটি এইফালে আলু ৰুব এইবিলাক চ কৰি থৈ দিছে তো শুকাই যাব টাইম আছে গধূলিয়াই দিয়া হ'ব মানে চাকি তো টাইম আছে শুকাই যাব ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ আৰু গধূলি মানে এনেকুৱা মানে ধামাকা হ'ব মানে তো চাই থাকক ভিডিঅ'টো তামান ধামাকা হ'ব কাৰণ আমি প্ৰত্যেক বছৰে মানে ঠকি চুৰ কৰি আহি আছোঁ আৰু এই যোৱা বছৰ ঠকি চুৰ কৰা নাছিলোঁ তো এইবাৰ আকৌ ঠকি চুৰ কৰিম আমাৰ এটা টিম বনাই কিনে ঠকি চুৰ কৰিম পূৰা গোটেই গাঁৱৰ গোটাই চাফা কৰি দিম মানে ক'তো এখন ঠকি বাচি যাব নিদিওঁ তো চাই কৰিব ভিডিঅ'টো সম্পূৰ্ণ সকলোখিনি গম পাব আৰু ঠকি চুৰ কৰি আমি কিমান বুট গাজি যোগাৰ কৰিব পাৰোঁ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ আৰু এইখিনি অলপ বুজি দিওঁ আৰু দে কি তো ফ্ৰেণ্ডছ আমাৰ ঠকি পতা হৈ গ'ল সকলোতে পাতিলোঁ ধানতলীয়াত গলিঘৰ আৰু ক'ৰবাত এনেকৈ ঠকি দিলোঁ আৰু এতিয়া কি বাকী আছে এতিয়া চুৰ কৰিব লাগে বেলেগৰ ঠকি এতিয়া কোনে পাতিছে এতিয়া চাবলৈ যাওঁ অলপমান গাঁওখন ঘূৰোঁ অলপ কোনে ক'ত পাতিছে আৰু তামাম চুৰ কৰিম আজি মই কৈছোঁ নে তামাম চুৰ কৰিম আৰু আমাৰ কেইখনো কোনোবাই নিব আৰু লাহে এতিয়ালৈকে নিয়া নাই কোনে নিয়ে আপোনালোকক দেখাইছোঁ আৰু মই কাক চুৰ কৰোঁ চাই থাকক তো ফ্ৰেণ্ডছ মই ভাবিছিলোঁ জুবিনহঁতৰ ঘৰত যাম আৰু জুবিনক লগ ধৰি কিনে কেইখনমান ঠকি চুৰ কৰিম কিন্তু জুবিনৰ দেউতাকে ইয়াতে ঠকি পাতি থৈ গৈছে চাওক ইয়াতে তো এইখন আগে খাই লওঁ তাৰপিছত তাক মাতিব যাম নে কি কয় তো এইখন বলক এইখন চুৰ কৰি লওঁ আগতে ফ্ৰেণ্ডছ চাওক জুবিন ঠাইত ঠকি কি আছে আৰু এইখিনি বজাব লাগে আৰু এতিয়া লাহিলে পূৰা আৰু ধাম ধুম মজা কপি লাগছে দেউতাকে ঠকি পাতি গৈছে কিন্তু পুতাকে গমেই পোৱা নাই এতিয়া এখন খালোঁ না এতিয়া যাওঁ তাক মাতিবলৈ বলক ও বাপৰে বাপ ই কি চালাক মানে মই সেবাগে যাওঁতে ই এবাগে আমাৰ ভকা ধবা আছে মানে হা দে যি কৈছে দে এতিয়া দুই মিলি আমি ঠকি চুৰ কৰি যাম এতিয়া এটা পলিথিন যোগাৰ কৰি লৈছোঁ এইটো সৰু হ'ল আৰু এটা ডাঙৰ চাই ল'ব লাগিব আৰু এতিয়া যাওঁ আৰু দুই মিলি কিনে ঠকি কিমান হে চব চেছ মই তাল মাৰি থাকোঁতে মানে ই আগে চুৰ কৰিব গ'লে ৰখ অলপ মই যাম বাপৰে বাপি ৰক্ষা নোহোৱা হৈছে দেই আন দি অলপ আমাকো দি নেকি তো ফ্ৰেণ্ডছ বলক আগফালে কোনোবাই ঠকি পাতি আছে কিবা লাইটৰ পোহৰ দেখিছোঁ বলক গৃহস্থ ৰখি আছে মানে কি আৰু গৃহস্থ ৰখি আছে চুৰ উপস্থিত একো নকয় দিয়কচোন গৃহস্থই কাৰণ এইটো এটা পৰম্পৰা যিহেতু নেপায় এইবিলাক কৰিব টেবলেট নিমিলেই বহুত ডাঙৰ হয় বহুত ডাঙৰ এইটো কোন এইটো নাজানো এইটো কোন তো ঠকি ৰেডি হৈছে হৈছে নেকি কৃষ্ণ বল হলি বল আৰু একবাৰ কৃষ্ণ দে আৰু একবাৰ দে হৈ গেছি অকমান পালি হ'ব ভাল কাম কৰিছে দে নাৰিকল দিবি তামাম না তো ফ্ৰেণ্ডছ আৰু এখন ঠকি পাইছোঁ চাওক আৰু ঠকি কিমান চুৰ কৰিম আজি চাৰিওফালে ঠকি তো ফ্ৰেণ্ডছ এইখিনিক আজি পালোঁ দিয়ক চুৰ কৰি কিনে মানে ইয়াতকৈ বেছি পাইছোঁ আধা মানে শান্তি হৈ গৈছে আৰু মোৰ লগত বৌগীতা আছিল না এইফালে জুবিন আছে কাষতে বহি আছে আৰু বৌগীতা আছিল না এনেকৈ আধা শেষেই এইখিনি বাচিছে এইখিনি আৰু আমি অলপ 50-50 কৰোঁ নে কি কয় তো ফ্ৰেণ্ডছ এনেকৈ ঠকি চুৰ কৰি ঠকি পাতি মানে কিবাখিনি কৰি ভিডিঅ'টো আজি সমাপ্ত কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব তো আজিলৈ বাই লগ পাম এটি নতুন ভিডিঅ'ত